দাদা দৰৱ কেইটামান লাগিছিল চবৰে এটা এটা ফাইল দি দিয়ক ইয়াত চব দৰৱ পাই দেখিছ এটা চেনিটাৰী পেড দিয়ক পাই গ'লো বাৰু দেই টেনশ্যন নাই এতিয়া ড্ৰামছ অফ হেভেন ড্ৰামছ অফ হেভেন ছাৰ আৰু কিবা লাগিব আৰু কিবা খাবি নি কফি, কফি কফি তিনিটা কফি থেংক ইউ ধুনীয়া আৰু ইয়াত খানা এই ৰেলতহে আহে এৰা ৰেল আইডাল দেখি ভাবিছোঁ ইয়াৰ জীৱনটো কিন্তু মজা আছে ইয়াত কিবা এটা নহয় কিবা এটা কৰি তই চলি থাকিব পাৰিবি গাড়ী দেখিছ অডি মাৰ্চিডিজ ভূ 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 জীৱন আমি মদৰ লগত চাকনাকি খাওঁ বুট খুব বেছি বেছি এটা জলকীয়া আৰু ইয়াত তন্দুৰী চিকেন আৰু এতিয়া এটা অৰ্ডাৰ দিছোঁ ড্ৰামছ অফ হেভেন স্বৰ্গৰ মুৰ্গী মাংস স্বৰ্গত দেৱতাহে থাকে এইডাল মনে মনে চল ইয়াত ইমান ডাঙৰকৈ কথা নকয় চাবি দি বলিন ইয়াত ফেচিলিটি যেনেকুৱা বাঁহডালো তেনেকুৱা আমাৰ তাততো কি হয় 20-30 দৰমহাৰ প্ৰমাণটা আৰামত চলি থাকিব পাৰে ইয়াত কিন্তু নোৱাৰে বস্তুৰ দাম দেখিছ 80 টকা কিলো বিলাহী 80 টকা আমাৰ তাত সেইবোৰ বিলাহীয়ে দলিয়া দলি খেলে কত বিলাহী তলত পৰি পৰি গেলি যায়গৈ পেলাই দিয়ে এটা অমিতাত 40 টকা এটা অমিতাত জীৱনত অমিতা কিনি পাইছিল ওচৰত যদি এঘৰত তুৰি লোমালোমে লাগে গোটেই চুবুৰীটোৱে খায় হয় নাই আহিলে স্বৰ্গৰ মুৰ্গী মাংস ৰেলত আহিছে বাবু মাৰ্ভেলাছ খাবা দেই ছাৰ ছাৰ্ভ কৰি দিম অঁ অঁ দিয়া ভণ্টি নুচুবা 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 তাত থৈ দিয়া তাত থৈ দিয়া যোৱা তুমি যা 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 কি হ'ল উচলা কি হ'ল তাই অসুবিধা নোৱা গাইছে তই কেনেকৈ গম পালি কালি দৰৱ আনিবলৈ যাওঁতে মই তাক দেখিছিলোঁ ফটফটীয়াকৈ মনত আছে এনেকুৱা এটা কিনিছিলে ফাল্টু মানুহ কিনিছিল মাংস ৰাখে গা ধুব লাগিব গা ধুব লাগিব এতিয়া গা ধুব লাগিব মই এতিয়া ইমান ধুনীয়া ছোৱালীজনী কেনেকৈ অপমান কৰিব লাগে সি অকল তাইক অপমান কৰিছে বুলি ভাবিছ নি গোটেই নাই জাতিটোক অপমান কৰিছে গৈ চন্দ্ৰগ্ৰহ পালেগে তই এতিয়াও সেই অল্ড ভাৰ্চন হৈ আছ তই ভাবচোন সেই ছোৱালীজনী যদি আজি অসুবিধা হোৱাৰ কাৰণে কামলৈ আহিব নোৱাৰে তাই দিনটো দৰমহা কোনে দিব তাৰ ওপৰত সমস্ত পৰিয়ালৰ দায়িত্ব থাকিব পাৰে তই কি জানো চাহ উজ্জ্বল দা পৰিষ্কাৰ পৰিচ্ছন্নতাহে আচল বস্তু সেইটো